তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আল্টু ফাল্টু ভ্লগলৈ। তো আজি দেখা পাই আছে বেলেগ এটা গেটাপত। তো যাই আছোঁ বলবম। তো আজি শাওনৰ পূৰ্ণিমা। তো যাই আছোঁ বলবম। তো বলবমৰ ভিডিঅ' পাব আজি অলপ কণ্টেণ্টটো বেলেগ হ'ব। তো থিয়েটাৰৰ ভিডিঅ' কালি মানে আহি যাব। তো আজি মানে এইটো ভিডিঅ'ৰ আগত থিয়েটাৰৰ ভিডিঅ' আহি যাব। তো এতিয়া যাই আছোঁ বলবম। তো লগ পাই আছোঁ আগত যাই কিনে, মানে আমাৰ গোটেইকেইটা টিমৰ লগত যাই কিনে লগ পাই আছোঁ। গাইছ এনেকৈ আহি পালোঁ মন্দিৰ। তো ইমান ডাঙৰকৈ এটা ভাবিব নোৱাৰোঁ, লাজো লাগে। তো সেইফালে আমাৰ টিম মেম্বাৰবিলাক আছে সেইফালে। তো গৈ থাকিম আৰু কি হয় কি নহয় চব দেখাই থাকিম, মই চেষ্টা কৰিম। তো চাই থাকক লগটো। তো এনেকৈ বিলেশ্বৰত যাবলৈ আহি পালোঁ। তো গেট বন্ধ আছে গাইছ, ভিতৰলৈ সোমাব নোৱাৰিলোঁ। তো এইফালে টিম মেম্বাৰবিলাক তো এনেকৈ ৰখি আছোঁ, যাম আৰু গাড়ীত। তো আপোনালোকে চাই থাকক আগলৈকে, নে কি কয় গাইছ। তো গাইছ এনেকৈ আহি পালোঁ বলবমৰ জাগা, মানে পাগলা দিয়াৰ পাৰ। তো গাইছ মানুহ চাব নেকি, চক মানুহ চক। তো মানুহ দেখছি নে কিমান মানুহ। তো ৰাজু আছে আগত, তাক ওলা গাল ধৰোঁ। তো যাই আছোঁ। তো এফালে বলবম আহি ৰাজুক ওলা গাল পালোঁ। ইয়াক য'তেই পাং তাতে লাগাল পাঙে, তো আহিবি বুলি কিয় কোৱা নাই। মই চাম। তো আমাৰ টিম এফালে আছে। তো ইও আহি পেলাক। মানে আজি হিচাপ মতে ৰবিবাৰ নহয়, এনেতো বলবম মই ৰবিবাৰে আমি ৰাতি এতিয়াও, বাট আজি বোলে পূৰ্ণিমা। তো ইয়াকো ঘৰত থলোঁ, তাৰপিছত তাৰ পৰা আহি থিয়েটাৰৰ পৰা আহি তাৰমানে মোৰ লগৰ আমাৰ গাঁৱৰ কলাক আৰু দাদাকেইটা মানে যি আজি পৰা আৰম্ভ ভাবি নেকি এই গুচি আহিলোঁ। তো এফালে নদীত গা ধুম, এফালে নদীত পানী তুলিম, নদীত গা ধুম। তো এফালে সেই কৰিম। মই গা ধুলোঁ না নদীটো তোৰ সিমান পানী নাই এইবাৰ, আৰু তোৰ এই বোকা পানী কথা বেছি হ'লেও ধুবাই লাগিব। তো গাইছ গাটো ধুই লওঁ ৰ'ব। তো এনেকৈয়ে নদীৰ বালাইদি মানে শিৱলিংগ এটা বনোৱা হয়। তাৰপিছত বাকীখিনি প্ৰচেছ আপোনালোকে নিজে দেখি যাব, ভিডিঅ'ত মই কেপচাৰ কৰিব চেষ্টা কৰিছোঁ। তো এনেকৈ শিৱলিংগ বনোৱা হয় মানে বালাৰে। তো চাই থাকক আগলৈকে। তো গাইছ গা ধুব যাই আছোঁ হৰি নদীত। তো লগ পাই আছোঁ অলপ পিছত। তো শিৱলিংগটো যে বনাইছিলোঁ ইয়াতে চাকি চাকি জ্বলাই, ধূপ ধূনা জ্বলাই। তো ইয়াতে সেৱা চেৱা কৰিম এতিয়া। তো এনেকৈ পানী চানী তুলি আহি খাজাৰা মন্দিৰ আহি পালোঁ। তো খাজাৰা মন্দিৰত এতিয়া পানী ঢালিম। তো গাইছ ভিতৰলৈ যাব চেষ্টা কৰিম। ভিতৰৰ পৰিৱেশটো কিবা এটা মজা আছে গাইছ। তো চাওকচোন আপোনালোকে, ভিতৰৰ পৰিৱেশটো কিবা এটা শান্তি পায় আৰু খাজাৰা আশ্ৰমত যায়। মানে এতিয়া ইয়াতে পানী চানী মানে ঢালিম শিৱলিংগত, তাৰ পৰা আৰু ঘৰলৈকে যাই থাকিম। তো এনেকৈ ঘৰলৈ গৈ আছোঁ, মানে য'ৰ পৰা ষ্টাৰ্ট হেৰি কৰিছিলোঁ, মানে আমাৰ টিম লগখিনি গোটেই লগ হৈছিলোঁ, তাকলৈকে যাম। তাতেও শিৱলিংগত পানী ঢালিম, তাতে মানে প্ৰসাদ চসাদ খাম, তাৰ পৰা আৰু ঘৰলৈকে যাই থাকিম। গাইছ এনেকৈ বলবমৰ পৰা আহিলোঁ। তো ঘৰত যাই আছোঁ এতিয়া, ৰাতি 3টা বাজি গ'ল। তো কি দেখাব পাৰিলোঁ নাজানো। তো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰটো কৰি দিব। তো বাই বাই আজিলৈ।